নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম SSC GD মেডিকেলছ ডিটেইলছত কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত। তো প্ৰথমতে আপোনাৰ ব্লাড প্ৰেছাৰ, তাৰপিছতে ইউৰিন, তাৰপিছতে আপোনাৰ পালছ ৰেটটো কিমান থাকিলে আপুনি এজন সুস্থ, তাৰপিছতে হিমোগ্লোবিনৰ পৰিমাণ কিমান থাকিলে আপুনি এজন সুস্থ মানুহ ধৰিব। তো প্ৰথমতে আপোনাৰ ব্লাড প্ৰেছাৰ 80 to 120ৰ ভিতৰত যদি আছে তেনেহ'লে আপুনি এজন সুস্থ, আৰু 120ৰ পাৰ হৈ যদি থাকে তেনেহ'লে আপুনি এজন হাই প্ৰেছাৰ বুলি ধৰিব, আৰু 80ৰ তলত যদি থাকে তেনেহ'লে এইটো ল' প্ৰেছাৰ বুলি ধৰে। আৰু তাৰপিছতে হিমোগ্লোবিনৰ পৰিমাণ 14 to 18ৰ ভিতৰত যদি থাকে তেনেহ'লে আপোনাক এজন সুস্থ সবল বুলি ধৰিব। আৰু ফিমেলৰ কাৰণে 12 to 16 যদি আছে তেনেহ'লে আপুনি এজন সুস্থ। আৰু পালছ ৰেটটো আপোনাৰ কিমান থাকে? পালছ ৰেটটো আপোনাৰ 60 to 100 বিটছ পাৰ মিনিটছত হ'ব লাগে, তেনেহ'লে আপুনি এজন সুস্থ সবল। আৰু আপোনাৰ ইউৰিন আপোনাৰ 500 to 2000ৰ ভিতৰত ডেইলি যদি কৰে তেনেহ'লে আপুনি এজন সুস্থ সবল। আৰু হিমোগ্লোবিনৰ পৰিমাণ যদি আপোনালোকৰ কম হৈ থাকে তেনেহ'লে আপুনি ওচৰতে ডক্টৰ যদি থাকে ডক্টৰৰ আপোনাৰ পৰামৰ্শ লওক আৰু হিমোগ্লোবিনৰ পৰিমাণটো বঢ়াব পাৰিব। যিহেতু এতিয়ালৈকে মেডিকেলৰ কোনো ধৰণৰ ডেট দিয়া নাই, তো ডেট দিয়াৰ আগে আপোনাৰ হিমোগ্লোবিনৰ পৰিমাণটো বাঢ়ি যাব। তো এইটোৱে আছিল সৰু এটা ইনফৰমেশ্যন। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। ধন্যবাদ।